নমস্কাৰ সকলোকে মোৰ ফেচবুক সবজি টিভিৰ ইউটিউব চেনেল সবজি টিভিলৈ স্বাগতম জনাইছোঁ আৰু এখন বহু প্ৰত্যাশিত অসমীয়া ছবি সকলোৱে হয়তো অৱগত হাঁহ খাব এখন বিশেষ পোষ্টাৰ আৰু এটা বিশেষ ভিডিঅ'ক লৈ সমগ্ৰ অসমত চৰ্চা লাভ কৰিছিল আৰু সকলোৱে ভাবিছিল সেয়া হয়তো এখন নতুনকৈ ৰেষ্টুৰেণ্ট নহ'লে এখন নতুনকৈ কিবা কোম্পানী আহিব কিবা মুকলি কৰিব আৰু আন কোনেও ভাবিছিল হয়তো সেই স্থানত কিবা নহয় কিবা এখন দোকান কোনোবাই হয়তো নতুনকৈ অপেনিং কৰিব আৰু চবৰে মনত এই কথাটোৱে কেন্দ্ৰবিন্দু হৈ পৰিছিল সেই সময়ছোৱাত আৰু লাহে লাহে সকলোৱে গম পোৱা হ'ল যেতিয়া পোষ্টাৰ মুকলি হ'ল সবে চাই পেলে বেহুচে হৈ যাব বেহুচে হৈ যাব মোক চাবলৈ আহিব বহুত ভাল পাব জুনত আহিব চাব সকলে 12 জুনত हेलो हेलो आज मैं गेट रेडी करूंगा इनके का পোষ্টাৰ মুকলি হোৱাৰ পিছতেই সকলোৱে গম পালে চুপাচুপি এখন খুব ধুনীয়া অসমীয়া ছবি ৰাইজৰ মাজলৈ আহি আছে সকলো কাহিনী আধৰুৱা কৰি থৈ তিনি অধম জেইল আহি পালে ইয়াৰ পৰা মেট্ৰিক পৰীক্ষা দি পাছো কৰিলে এতিয়া হেনো সিহঁতে কলেজত নামভৰ্তি কৰিব কাৰ চৰিত্ৰ ভাল নাটক পাইছে এইবোৰ সব কথা নাটক নহয় কিন্তু প্ৰত্যেকটো ঘটনাই একোখন নাটক এই পাগলা হাই মই বিল্লু বুলিও মাতিব পাৰা সংগীতা আমি আৰু আগৰ দৰে লগৰজনীক কিন্তু কোনেও চকু নিদিবি দেই তোৰ তাইক মই দেখিছো ন প্ৰথমতে নমস্কাৰ মোৰ নাম চানু কি লাগে ইয়াত হা মাৰিবি মোক সেইপিনে নাচাবা বেয়া ল'ৰাখি চাধাকে জীৱনত আজিলৈকে কোনো ছোৱালী মোৰ পিনে চাই হাঁহি দিয়া নাই হাঁহ খাবহে মন গৈছে আৰু অৱশেষত যোৱাকালি প্ৰিমিয়াৰ শ্ব' আৰম্ভ হৈ গ'ল আৰু সকলোৱে ছবিখন চালে প্ৰিমিয়াৰ যিসকল ব্যক্তিক নিমন্ত্ৰণ দিয়া হৈছিলে আৰু ছবিখন সঁচাকৈয়ে এক উচ্চ মানদণ্ডৰ বুলি ক'ব লাগিব কাৰণ অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীত হয়তো এক নতুনত্ব প্ৰদান কৰিছে এই চুপাচুপি চিনেমাখনে কিয়নো আপুনি যেতিয়া চিনেমাখন হলত গৈ বহি যেতিয়া চাই থাকিব তেতিয়া এই চুপাচুপি চিনেমাখনৰ কিছুমান টুইষ্ট আছে যাৰ কাৰণে আপুনি ইণ্টাৰভেলৰ পিছৰ সময়খিনিত যেতিয়া আপুনি বহিব তেতিয়া হয়তো আপুনি অনুভৱ কৰিব পাৰিব আচলতে চিনেমাখনতনো কি আছে মানে বগা হাঁহটো মানে বগা হাঁহ বিশেষকৈ ৰাজহাঁহটো বগাত পৰে কিন্তু ৰাজহাঁহ মই খাই পোৱা নাই বাকী মাল্টি কালাৰ খাই ভাল লাগে আৰু বিশেষকৈ যদি কি হাঁহ খাইছা বুলি কোৱা মই বেছি খাইছোঁ তোমাৰ মানে ধৰা কিছুমান ঠোঁট নাইকিয়া হাঁহ তাৰপিছত খাইছোঁ মই এখন ভৰি ফ্ৰেকচাৰ হোৱা হাঁহ সেয়া হাঁহ কিয় খাইছোঁ সোধা সেইবিলাক হাঁহৰ দাম কম পইচা সেইকাৰণে তেনেকুৱা ধৰণৰ হাঁহ খাইছোঁ আৰু এতিয়া চুপাচুপিটো যিটো হাঁহৰ কেছ আমি কালি থানাতটো দেখিলে সকলো ৰাইজে চাওঁ কি বা হয় সেই হাঁহটো কোনে নিলে ক'ৰ পৰা ধৰি আনে কেনেকৈ হেৰাল খালে নে জিন্দাই আছে বাকীটো হেৰিয়াৰ ওপৰত মোৰ সন্দেহ আছে জয়ন্ত চালভাৰ ওপৰত দম মানে হাঁহকো দম দি দিব পাৰে চুপাচুপি চাম মই ক'ব মোহনে চুপাচুপি নহয় মোহনে কালি থোপাথুপি চাবলৈ আহক ইনজয় কৰক হাঁহৰ সোৱাদ লৈ যাওক আচলতে হাঁহটো কিয় কেন্দ্ৰবিন্দু হৈ পৰিল সেই চিনেমাখনত গতিকে সকলোৱে আহক কাইলৈ যিহেতু 12 জুন অৰ্থাৎ চুপাচুপি চিনেমাখনে মুক্তি লাভ কৰিব শুভ মুক্তি লাভ কৰিব গতিকে অসমৰ প্ৰতিটো হলত আপোনাৰ ওচৰৰ হলত গৈ চিনেমাখন উপভোগ কৰক আৰু আমাৰ অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীটো যাতে আগুৱাই যাব পাৰে তাৰ কাৰণে সকলোৱে আগবাঢ়ি আহক আৰু খুব ধুনীয়াকৈ চিনেমাখন আঁকোৱালি লওক কাৰণ প্ৰণৱ ভৰালীৰ এইখন এখন প্ৰথম ছবি আৰু এই ছবিখনে ৰাইজৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিব কিয়নো ইতিমধ্যে হলত
মৰমৰ দেউতা আৰু হোমৱৰ্ক চলি আছে আৰু তাৰ সমান্তৰালকৈ এতিয়া কাইলৈৰ পৰা চুপা চুপিয়ে ৰাইজৰ মাজত সমাদৃত হ'ব। গতিকে অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীৰ এই যাত্ৰা অব্যাহত থাকক, এই ধাৰা অব্যাহত থাকক। খুব ধুনীয়াকৈ অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীত যিসকল কলা কৌশলে কাম কৰি আছে তেওঁলোকলৈ মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন। আৰু কিছুদিন পিছতে ককা দেউতা নাতি আৰু হাতী, ঐ পুলিচ এই দুখন চিনেমাই মুক্তি লাভ কৰিব। গতিকে অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীটো যাতে আৰু আগবাঢ়ি যায় তাকে আশা ৰাখিছোঁ। আৰু সকলোৱে আহক, চুপা চুপি চিনেমাখন চাওক। আৰু যোৱাকালি যি প্ৰিমিয়াৰ শ্ব' হৈ গ'ল তাৰ অকণমান ক্লিপ আপোনালোকক দেখুৱাই দিছোঁ। গতিকে চিনেমাখনৰ ভিতৰতনো কি আছে সকলোৱে হয়তো জানিবলৈ ইচ্ছুক। ইমান ধুনীয়া অভিনয়, ৰাইজে খুব ভাল পাব। হল ফাটি যাব ৰাইজে ভাল পাবই। প্ৰণৱ ভৰালী এটা বহুত ডাঙৰ গিফ্ট। চুপা চুপি সফল হৈছে। ভাল লাগিছে। খুব ভাল পাব চাই। ফেমিলিৰ লগত আহিব চাব। খুব ভাল লাগিছে। চিনেমাৰ জেনেৰেশ্যন এটা সৃষ্টি কৰিব চুপা চুপিয়ে। খুব ধুনীয়া, খুব ভাল পাব। ইটছ 10 on 10। বহুত ভাল লাগিলে। বহুত ধুনীয়া হৈছে, সকলোৱে ভাল পাব। মানে বহুত টুইষ্ট আছে চিনেমাখনত। আপোনালোকে সকলোৱে আহক আৰু চুপা চুপি চাওক। গতিকে পলম নকৰি কালি আপোনাৰ হলত গৈ চিনেমাখন উপভোগ কৰক। ধন্যবাদ। এয়াৰ আছিল আজিৰ ভিডিঅ'টি। পুনৰ লগ পাই আছোঁ অন্য এটি ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ লৈছোঁ বিদায়। ধন্যবাদ।